নমস্কাৰ প্ৰাঞ্চুমি চেনেলৰ প্ৰথমটো ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো চেনেলত প্ৰথমবাৰৰ বাবে এইটো ব্লগ বনাবলৈ গৈ আছোঁ। এইটো চেনেলত আচলতে শ্বৰ্ট ভিডিঅ'টো আপলোড কৰিছোঁ, বাট ব্লগ এতিয়া বনোৱা নাই। এইটোৱে প্ৰথম ব্লগ হ'ব, তো যদি কিবা ভুল হয় ক্ষমা কৰি দিব, কাৰণ প্ৰথমবাৰৰ বাবে ব্লগ কৰি আছোঁ এইটো চেনেলত। আৰু কথাটো হ'ল যে আজি মোৰ জন্মদিন, সেয়ে ভাবিছোঁ মই আৰু তাই মন্দিৰত যাম। তো মন্দিৰত যোৱাৰ আগতে যিখিনি মানে মমেণ্টছ ক্ৰিয়েট হ'ব ইয়াতে চব কেপচাৰ কৰি ৰাখিম, আৰু দিনটোত যি হয় গোটেইখিনি শ্বুট কৰিম। তো যদি কিবা ভুল হয় ক্ষমা কৰি দিব, আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু স্কিপ নকৰাকৈ চাব। আৰু আজি মই মন্দিৰত যাবলৈ কি পিন্ধিম সেইটো ভাবিব নালাগে, কাৰণ তাই মোক ইমানবোৰ গিফ্ট দিয়ে থৈছে। তো তাই দিয়াই এইটো জিন্স আৰু চাৰ্টটো পিন্ধি ফটককৈ ওলাই যাওঁ। আৰু তাই মোক এনেকৈয়ে প্ৰতিটো মুহূৰ্ততে স্পেচিয়েল ফিল কৰোৱাই ৰাখিব। আৰু আমি দুটা লগ পালে যে ইমান কথা পাতোঁ, মানে কথাই শেষ নহয় আমাৰ। এই কথা পাতি আমি গৈ আছোঁ মন্দিৰত। আৰু মন্দিৰত যাম যিহেতু, তাই লৈ আছে ধূপ চাকি, যিখিনি প্ৰয়োজনীয় বস্তু লাগে আৰু সেইখিনি তাই লৈ আছে। তাৰপিছত ধূপটো ওলাই ল'লোঁ আৰু চাকি গছা জ্বলাই ভগৱানৰ আগলৈ প্ৰাৰ্থনা জনালোঁ যেন সকলোৱে ভালে ভালে থাকে। গোটেইখিনি জ্বলিছে নে? ধূপটো চোৱা, ধূপ তাতে নজ্বলা আছে নেকি? পূজা পাতি দিলোঁ, বাৰ্থডে হিচাপত ইমক লৈ আহিছে আজি। তলত সেৱা কৰি সোমাও। পূজা কৰা হৈ গ'ল, কিন্তু ইয়াৰ পৰা যাব মনে যোৱা নাই। ইমান যে ধুনীয়া পৰিৱেশ ইয়াতে, চাওকচোন পাৰ চৰাইবোৰ কি ধুনীয়াকৈ আছে। সেয়েহে আমি দুয়োজনে অকণমান ইয়াতেই টাইম স্পেণ্ড কৰি ল'লোঁ। বুন্দিয়া লাড্ডু লৈ ল'লোঁ কেইটামান, আমাৰ শালমাৰী মন্দিৰত মানে মোৰ জন্মদিন হিচাপে পণ্ডিতবোৰক দিম। আৰু ঘৰত আহিয়ে তাই কিচেনত লাগি গ'ল। সুধো অলক কি বনাব তাই আজি। বঢ়িয়া। আৰু তাই এনেকৈ ব্যস্ত হৈ গ'ল পোলাও বনোৱাত, আৰু মই ভাবিলোঁ মইনো অকলে কি কৰিম, সেয়েহে ময়ো কিচেনতে লাগি গ'লোঁ তাইক হেল্প কৰিব। ভাবিলোঁ তাই মটনটো বনাওক আৰু যোনটো চিকেন আছে চিকেনটো মই বনাওঁ। টেষ্ট কেনেকুৱা হ'ব নাজানো, খোৱাৰ পিছতহে ক'ব পাৰিম। আৰু লগতে মাও আমাক গাইড কৰি আছে ক'ত কি কৰিব লাগে, কেনেকৈ কৰিব লাগে। এইটো ছাগলী পিনে বনাই আছে, আৰু এইপিনে হৈ আছে ব্ৰইলাৰ। আমি বনাই আছোঁ মাংস আৰু ভাত বনাই আছোঁ। বনাওঁতে এতিয়া আমি এটা টি ব্ৰেক ল'ম। অ'কে, এইটো মানে আমাৰ ফাৰ্ষ্ট ব্লগটো, সেইকাৰণে অলপ লাজ কৰি ভিডিঅ'টো বনাই আছোঁ। নেক্সট ভিডিঅ'টো নিশ্চয় মানে ভালকৈ বনোৱাৰ চেষ্টা কৰিম। এইটোত কিবা ভুল হ'লে বেয়া নাপাব। এইটো ব্ৰইলাৰৰ মাংস, এইটো মই বনাই আছোঁ। এইটো মটন, এইটো এখেতে বনাই আছে। এইটো কাশ্মীৰী কালাৰ হোৱাৰ কাৰণে দি আছোঁ। আৰু য'ত মাংস আছে তাতে ব্ৰুনো আছে। মাংস যে নি নাপাবই, এনেকেই ৰৈ আছে ইয়াত কোন কেতিয়াৰ পৰাই। দেখুৱাচোন। এইটো ই বনাইছে মটন, এইটো ই বনাইছে, এইটো মই। আৰু ভাত খোৱা হোৱাৰ পিছত তাই এটা কেক লৈ আহিল সন্ধিয়া কেক কাটিং কৰিবলৈ। আৰু এইটো কেক কিনি অনা নাই আচলতে, এইটো আমাৰ সৰু ভণ্টি আছে প্ৰস্তুতি, তাই নিজে বনাইছে। আৰু তাই বনোৱা শিকা নাই যদিও তাই বহুত ধুনীয়া বনায়। আপোনালোককো যদি লাগে আপোনালোকে অৰ্ডাৰ দিব পাৰে। আৰু এনেকৈ ককা, আইতা, মা, দেউতা আৰু তাই, ব্ৰুনো চবৰে লগত এনেকৈ সন্ধিয়া কেক কাটিং কৰিলোঁ। সৰুতে কেক কাটিং কৰিছিলোঁ, বাট ডাঙৰ হোৱাৰ পিছত কৰাই নাছিলোঁ। এইবাৰে মানে কৰিলোঁ, আৰু কি ক'ম আৰু স্পেচিয়েল ফিল কৰি আছিলোঁ। সন্ধিয়া কেক কাটিং কৰাৰ পিছত আমি দুয়ো আহিছিলোঁ এটা ৰিজৰ্টত। তো ভাবিলোঁ আপোনালোককো এবাৰ এই ৰিজৰ্টটো দেখাই দিওঁ। এক্সপ্ল'ৰ কৰিব আহিছে, মানে নতুনকৈ ব্লগিং কৰে, নতুনকৈ এক্সপ্ল'ৰ কৰিব এতিয়া। কেমেৰা ইয়াক দি দিম। কটেজবিলাক মানে কি তোমাৰ দিনৰ কাৰণে চাগে। ৱাও, ফটো ধুনীয়া লাগিছে না। ৱাও, এইটো ক'ত আছে লোকেশ্যনটো আমি কমেণ্ট কৰিলে কৈ দিম। আৰু এনেকৈ মোৰ
মোৰ জন্মদিন 3 ডিচেম্বৰৰ দিনটো পাৰ কৰিলোঁ আৰু আপোনালোকে ইমান দূৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ আৰু আপোনালোকে ইমান দূৰ আহিছেই যদি কমচে কম লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দি যাব কাৰণ নতুন চেনেল যিহেতু আপোনালোকৰ ছাপৰ্টটো বিৰাটেই প্ৰয়োজন আৰু যদি কিবা ভুল হয় কমচে কম কমেণ্টত জনাই দিব আৰু এটা ভিডিঅ' লগ পাম বাই বাই